আমি আছামৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। তো হয় ফ্ৰেণ্ডসকল, ক'বলৈ গ'লে ভিডিঅ'টো আপোনালোকৰ বাবে মানে বহুতেই এটা ভাল খবৰ বুলি ক'ব লাগিব, কিয়নো আপোনালোকে হয়তো সকলোৱে বহুদিন ধৰিয়ে হয়তো অপেক্ষা কৰি আছে বা আশাৰ ৰেংগনি এটা চাই আছে যে আপোনালোকৰ যিটো LPUPৰ দ্বিতীয়খন মেধা তালিকা আছে সেইটো কেতিয়া প্ৰকাশ পাব। তো হয় ফ্ৰেণ্ডসকল, আপোনালোকে নিশ্চয় জানে যে আপোনালোকৰ LPUPৰ যিটো প্ৰথম মেধা তালিকা আছিলে সেইখন 18 মাৰ্চ মাজ নিশাত প্ৰকাশ পাইছিলে আৰু আপোনালোকৰ দ্বিতীয়খন মেধা তালিকা প্ৰকাশ পাবলৈ গৈ আছে। তাৰ বাবে আপোনালোকৰ অফিচিয়েল নটিফিকেশ্যন প্ৰকাশ পাইছে আৰু এই অফিচিয়েল নটিফিকেশ্যনটোত আপোনালোকৰ কথাখিনি লিখা আছে যে আপোনালোকৰ যিটো LPUPৰ দ্বিতীয়খন মেধা তালিকা আছে সেইখন কেতিয়া প্ৰকাশ পাব। তো হয় ফ্ৰেণ্ডসকল, আপোনালোকৰ আৰু সেই আশাৰ ৰেংগনি যিটো বাৰ্ড চাই থকাৰ আৰু দৰকাৰ নাই। তো আপোনালোকৰ যিটো অফিচিয়েল নটিফিকেশ্যন প্ৰকাশ পাইছে আৰু আপোনালোকৰ যিটো LPUPৰ দ্বিতীয়খন মেধা তালিকা আজিয়ে প্ৰকাশ পাবলৈ গৈ আছে। তো ফ্ৰেণ্ডসকল, ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। তো এইখিনিতে বন্ধু বান্ধৱী এটা কথা যে বৰ্তমান যিটো আকাশৰ পৰিস্থিতি হয়তো আপোনালোকে শুনিব পাৰিছে যে বৰষুণ দি আছে বহুত আৰু বিজলী মাৰি আছে, তাৰ বাবে হয়তো ভিডিঅ' কোৱালিটিটো ইমান ভাল নহ'ব। তো তাৰ বাবে মই দুখিত। তো যি কি নহওক বন্ধু বান্ধৱীসকল, ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে অফিচিয়েল নটিছ। তো ইয়াত লিখা আছে, it is information of all the candidates who have successfully submitted online application in the official website of DEE Assam। তো আপোনালোকৰ অফিচিয়েল ৱেবছাইট হয় এইখন DEE.assam.gov.in। তো আপোনালোকে চাই থাকিব ইয়াত কি লিখিছে, ফৰ দ্য পোষ্ট অফ এছিষ্টেণ্ট টিচাৰ অফ LP স্কুলছ এণ্ড এছিষ্টেণ্ট টিচাৰ ছায়েন্স টিচাৰ এছামিজ লেংগুৱেজ টিচাৰ মণিপুৰী লেংগুৱেজ টিচাৰ of UP school that the second provisional merit list will be published on the midnight of 13/04/2022। তো আপোনালোকে নিশ্চয় চাব পাৰিছে ইয়াত যে আপোনালোকৰ দ্বিতীয়খন যিটো LPUPৰ মেধা তালিকা আছে সেইখন 13/4/2022 মিডনাইটত প্ৰকাশ পাব। অৰ্থাৎ আজি আপোনালোকৰ LPUPৰ দ্বিতীয়খন মেধা তালিকা প্ৰকাশ পাব। আৰু ইয়াত কেইটামান ইম্পৰ্টেণ্ট কথা ইয়াত উল্লেখ কৰা আছে, আপোনালোকে হয়তো অলপ এবাৰ চাই ল'ব। তো 1 নম্বৰত কোৱা আছে যে আপোনালোকৰ মানে জনে জনে ডকুমেণ্টখিনি আপলোড কৰিছে, এপ্লিকেশ্যন কৰোঁতে যিবিলাক ডকুমেণ্ট মানে আপলোড কৰিছিলে বা হয়তো আপোনালোকৰ যিখন মানে বেক ভেৰিফিকেশ্যনত গৈছে এইখিনি ডকুমেণ্ট যদি উপযুক্তভাৱে বুজি নাপায় বা কেতিয়াবা যদি কিছু হেৰাই গৈ থাকে, তেনেহ'লে কিন্তু তেখেতৰ যিটো মানে প্ৰাৰ্থিত্ব আছে এইটো কিন্তু কেঞ্চেল যোৱাৰ সম্ভাৱনা আছে আৰু এইখিনি কিন্তু কেঞ্চেল কৰিব অট'মেটিকেলি। তো আপোনালোকে ইয়াত মানে চাই ল'ব, এইটো ইংলিছটো পঢ়ি ল'ব। মই জাষ্ট অসমীয়াটো অলপ মানে কৈ দিছোঁ যে যদি কোনোবাৰ হয়তো ডকুমেণ্টছ আপলোড কৰোঁতে খেলি মেলি আছিলে বা হয়তো ডকুমেণ্টছখিনি বেক যিটো ভেৰিফিকেশ্যন অফিচ আছে তাত হয়তো স্পষ্ট কৰি বুজি পোৱা নাই বা বুজাই দিয়া নাই তাত কেণ্ডিডেটছগৰাকীয়ে, বা হয়তো কিছুমান ডকুমেণ্টছ হেৰাই গৈছে, তাৰ বাবে কিন্তু আপোনালোকৰ প্ৰাৰ্থিত্ব কিন্তু কৰ্তন কৰা হ'ব। তাৰপিছতে 2 নম্বৰটো আছে, এনি ক্লেইম ফৰ এপইণ্টমেণ্ট দ্য বেচিছ প্ৰভিজনেল মেৰিট লিষ্ট উইল নট বি এণ্টাৰটেইনমেণ্ট। আপোনালোকৰ যিটো প্ৰভিজনেল মেৰিট লিষ্ট ওলাব তাৰ বাবে হয়তো কোনোবাই কোনো ধৰণৰ অজুৰ আপত্তি কৰিব নোৱাৰিব। তাৰপিছতে 4 নম্বৰ, কেণ্ডিডেটছ হুজ নেম এপিয়াৰ ইন দ্য প্ৰভিজনেল মেৰিট লিষ্ট উইল বি এলাউড টু লগ ইন দ্য পৰ্টেল উইথ দিয়াৰ ক্ৰেডেঞ্চিয়েল এণ্ড উইল বি এবল টু ছাবমিট দ্য অপশ্যন ইফ দে হেভ বিন ছিলেক্টেড ইন মাল্টিপল পোষ্ট। তো যিসকল কেণ্ডিডেটছৰ নাম প্ৰভিজনেল মেৰিট লিষ্টত আহিব তেখেতসকলক কি কৰিব, তেখেতসকলৰ যিখিনি নথি পত্ৰ আছে সেইখিনি নথি পত্ৰৰে যিটো অফিচিয়েল ৱেবছাইট আছে তাত ভিজিট কৰিবলৈ দিব, লগ ইন কৰিবলৈ দিব আৰু তেখেতসকলৰ যিটো মানে পোষ্ট আছে সেইখিনি মাল্টিপল পোষ্ট ছিলেক্ট কৰিবলৈ দিব। তো ফ্ৰেণ্ডসকল, এইটো এটা আপোনালোকৰ কাৰণে বহুতেই ভাল খবৰ বুলি ক'ব লাগিব, কিয়নো আপোনালোকে হয়তো বহুত দিনৰ পৰাই অপেক্ষা কৰি আছে যে আপোনালোকৰ যে LPUPৰ দ্বিতীয়খন মেধা তালিকা কেতিয়া প্ৰকাশ পাব। তো ফ্ৰেণ্ডসকল, আপোনালোকে আৰু টেনশ্যন কৰিব নালাগে, যিহেতু আপোনালোকৰ মেধা তালিকাখন আজিয়ে প্ৰকাশ পাবলৈ গৈ আছে। তো ফ্ৰেণ্ডসকল, আজিৰ কাৰণে ইনফৰমেশ্যন এইখিনি আছিলে। তো যদিহে ভিডিঅ'টো ভাল পাইছে তেনেহ'লে এটা লাইক কৰিব আৰু পাৰিলে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল বাটনত প্ৰেছ কৰি নটিফিকেশ্যনটো অল অপশ্যনত ৰাখি দিব। তো ভিডিঅ'টো গোটেইখিনি চোৱাৰ বাবে ধন্যবাদ।